फिन आरोबाव बावखुंग्रि बियाबाव रनजित बसुमतारीजों गोबां सोद्रोमाफोरा इउपिपिएल दलाव जयेन जादों। बावखुंग्रि बियाबाव रनजित बसुमतारी बिथांखौ देरहासार खालामथारनांगौनि थाखाय गोबां सुबुंफोरा लोब लोब जयनिं जागासिनो दं। रनजित बसुमतारी बिथांखौ बावखुंग्रि बियाब आरो निसमा बियाबाव इउपिपिएल दोलोनिफ्राय बिजाथि फोसावनाय लोगो लोगोनो मोन्नैबो बियाबनि रायजो राजाफोरा थाद'नाय गैयाजासे इउपिपिएल दोलाव जयनिं जागासिनो दं। नंगौ, बिथां रनजित बसुमतारीखौ बावखुंग्रि बियाब आरो निसमा बियाब मोन्नैबो बियाबनि रायजो राजाफोरा मोन्नै बियाबावबो देरहासार खालामनो थाखाय गोख्रों नाजागासिनो दं आरो मोन्नैबो बियाबनि रायजो राजाफोरा लोब लोब फैनानै रनजित बसुमतारीजों जयनिं जागासिनो दं। थिग बेबायदिनो दिनैबो बावखुंग्रि बियाबाव रनजित बसुमतारीजों गोबां सोद्रोमाफोरा इउपिपिएल दोलाव जयेन जादों। 10 नं बावखुंग्रि बियाबनि चक्रशिला पार्ट 1 आव गासै सा 87निबो बांसिन बिपिएफनि मददगिरिफोरा रनजित बसुमतारीनि नुजाथिनायाव प्रमद बर' दैदेननाय इउपिपिएल दोलाव हाबफैदों। যোগদান হল মানে আমি বিগত 20 বছর ধরে আমি বিপিএফ দলত আছিলো। বিপিএফ দলতে যেটো মানে চিন্তাধারা যেটো কার্যসূচী আমি মোটেই পছন্দ নহয়, আমি পছন্দ নকৰো। এওঁলোকৰ যেটো মানে দুৰ্নীতি এওঁলোকে বৰ্তমান মানে মতি ভ্ৰম হৈ গৈছে। এওঁলোকে কি কৰিব কি নকৰিব এনেকুৱা অৱস্থাত পৰি গৈছে। এওঁলোকৰ চিন্তাধাৰা এওঁলোকৰ জুৱা খেল বন্ধ হৈ গৈছে। এওঁলোকৰ মানে ডিসকৰ্ডেন্স বন্ধ হৈ গৈছে। এইবিলাক আকৌ মানে জাগ্ৰত কৰাৰ কাৰণে এওঁলোকে অহৰহ চেষ্টা চলাই আছে। মই বিটিচি বাকি সকলো ৰাজ্যক মই অনুৰোধ জনাইছো, আজি জাতিৰ নামত ধৰ্মৰ নামত ভাষাৰ নামত কিছুমান অপশক্তিয়ে অহৰহ চেষ্টা চলাই আছে আমাৰ মাজতে সমন্বয়ৰ এনাজৰীডাল। আমাৰ মাজৰ এই সমন্বয়ৰ এনাজৰীডাল যাতে কোনো যাতে ছিঙিব নোৱাৰে আমি সকলো বিটিচি বাকি ৰাজ্যক অনুৰোধ জনাইছো যে আপোনালোকে সকলোৱে ওলাই আহক আৰু জাগ্ৰত প্ৰহৰীৰ দৰে আমি যাতে একত্ৰিত হৈ এই বিপিএফৰ যেটো দুৰ্নীতি এটো যাতে বন্ধ কৰিব পাৰো তাৰ বাবে মই বিটিচি বাকি সকলো ৰাজ্যক মানে মই পৰজৰে অনুৰোধ জনাইছো। ডনেশন কি কৰিছে আপোনালোকৰ কাৰণে কি একো কৰিব পৰা নাই কেৱল এওঁলোকে কেৱল জানে কেৱল জুৱা খেল ডিসকৰ্ডেন্স এইবিলাকে জানে আৰু বিভিন্ন ধৰণৰ দুৰ্নীতি কৰিছে। এইবিলাক মই লাহে লাহে সকলোবিলাক উপস্থাপন কৰিম। এতিয়া চাওক সমগ্ৰ বিটিডিতে ইলেকশ্যন চলি আছে, কিন্তু বাৰে বাৰে এনেকৈ তিনটিলাতে মানে এনেকৈ আক্ৰমণ হোৱাটো আমি ধিক্কাৰ জনাইছো। এনেকুৱা যাতে নহয়, কোনো ঠাইতে যাতে নহয়, ৰাজনীতিৰ নামত মানে হিংসা এইবিলাক যাতে নহয় মই তাৰে কামনা কৰিছো আৰু মই খুব নিন্দা কৰিছো। এইটো আমি এইটোৱে বুজি পাই আছো মানে যোৱা 2020 চনত মানে এনেকুৱা হিংসাত্মক ঘটনা হৈছিলে। এওঁলোকে আকৌ বিচাৰি আছে যে আকৌ আমি এনেকৈতে জয়লাভ কৰিম বুলি ভাবি আছে, কিন্তু এইবিলাকে চিন্তাধাৰা আজিৰ পৰা ত্যাগ কৰিব লাগিব। আমি সকলোৱে জাগ্ৰত হৈছো। এইবাৰ বিপুল ভোটত আমাৰ ৰঞ্জিত বসুমতাৰী ছাৰক মানে জয়যুক্ত কৰিম। আমি সকলোৱে একত্ৰিত হৈছো আৰু ভাবিব নোৱাৰা ধনেশ্বৰ গোহাৰি ছাৰ ভাবিব নোৱাৰা ভোটত হাৰিব। প্ৰমোদ বড়ো চৰকাৰ আজিকালি বহুত ভাল পাইছো। আমি সকলো ঠাইতে আজি জুৱা খেলা বন্ধ কৰিছে। বহু মুছলমানৰ কাৰণে বহুত চিন্তাধাৰা মাটিৰ পট্টা দি আছে ঠায়ে ঠায়ে। আমি প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছৰ পৰা আমি শান্তিত আছো। শান্তিটো আনিছে, কিন্তু মই চৰকাৰতো অনুৰোধ জনাইছো এইবুলি যাতে আমাৰ এই প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছত মোৰ এটা দাবী যে আমাৰ এই বিটিচি বাকী ৰাজ্যৰ আমাৰ এই অঞ্চলত নিবনুৱা সমস্যা আছে। গতিকে এইবুলি যাতে চৰকাৰ গঠন কৰি কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা বিলোচনা কৰি হেঁচা প্ৰয়োগ কৰি হ'লেও যাতে সৰু ডাঙৰ উদ্যোগ প্ৰতিষ্ঠান কৰি আমাৰ এই অঞ্চলত যাতে শিক্ষিত নিবনুৱা সমস্যা দূৰ কৰিব পাৰে তাৰ বাবে মই প্ৰমোদ বড়ো ছাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছো। ইয়াতে 86 মান হ'ব। জিকিব 100% জিকিব।